channel, then hi, my name is Nashim Khan. I create content on beauty, lifestyle, and motivation and fashion. So, যদি আপুনি ইণ্টাৰেষ্টেড হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। হেল্ল' এভৰিৱান, নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সো আজি আপোনালোকে গম পাইছে মোৰ টাইটেলটো পঢ়ি যে মোৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। প্ৰায়খিনি মানুহে মোক সোধে ইনষ্টাগ্ৰামত যে মই ইনষ্টাগ্ৰাম ৰীল কেনেকৈ এডিট কৰোঁ, কেনেকৈ বনাওঁ, বেকগ্ৰাউণ্ড মিউজিক কেনেকৈ দিওঁ, ফিল্টাৰ কি ইউজ কৰোঁ। গতিকে আজিৰ ভিডিঅ'টোত মই সেই সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক, তেতিয়া মোৰ দৰে আপুনিও ধুনীয়া ধুনীয়া ভিডিঅ' ক্ৰিয়েট কৰিব পাৰিব, এডিট কৰিব পাৰিব আৰু লগতে ধুনীয়া ধুনীয়া ফিল্টাৰ লগাব পাৰিব। দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ইনষ্টাগ্ৰাম ৰিলছত আটাইতকৈ প্ৰথমে যিটো বস্তু ইম্পৰ্টেণ্ট হৈছে সেইটো হৈছে ৰিলছ বনাব লাগে। ইনষ্টাগ্ৰাম যিসকলে ইউজ কৰে, যদি আপোনালোকে বিচাৰে যে আপোনালোকৰ ৰিলছো ভাইৰেল হওক, তেতিয়া আপোনালোকে ৰিলছ বনাব লাগিব। আপোনাৰ যদি ফলোৱাৰ্ছ বঢ়াব বিচাৰে তেন্তে আপুনি ৰিলছ ক্ৰিয়েট কৰিবই লাগিব, কাৰণ ৰিলছটো এটা এনেকুৱা মাধ্যম হৈছে যিটোত আপুনি ফলোৱাৰ্ছ ইনক্ৰিজ কৰিব পাৰিব। সেইটো কোনো বেলেগ এপ লৈ নহয়, জাষ্ট আপুনি ইনষ্টাগ্ৰামত ৰিলছ ক্ৰিয়েট কৰিব লাগিব। ধুনীয়া ধুনীয়া ৰিলছ বনাই যাওক। আপুনি ক'ৰবাত গৈছে তেনেকুৱাকৈও আপুনি বনাব পাৰে, বা আপোনাৰ লিখাৰ চখ আছে, আপুনি লিখিও কিবা ক'ব পাৰে, মানে লিখিও আপুনি ধুনীয়াকৈ এডিট কৰি সেইটো দিব পাৰে। নতুবা আপুনি বহুত এনেকুৱা মাধ্যম আছে যিটো আপুনি আনৰ কিছুমান চাউণ্ডত আপুনি লিপচিং কৰিও নিজৰ ফলোৱাৰ্ছ ইনক্ৰিজ কৰিব পাৰিব। কেনেকৈ পাৰিব? আপোনাৰ লিপচিংটো ভাল হ'ব লাগিব, আপুনি ভালকৈ লিপচিং কৰিব লাগিব। আৰু মই বাৰে বাৰে একেটা কথা কৈছোঁ যে আপুনি যদি ইনষ্টাগ্ৰামত নিজৰ ফলোৱাৰ্ছ বঢ়াব বিচাৰিছে, দেন আটাইতকৈ ইজি প্ৰচেছ হৈছে ফটো বা অন্য ভিডিঅ' দিয়াতকৈ ৰিলছ বনাওক, ৰিলছ ভিডিঅ' আপলোড কৰক। আৰু লাহে লাহে আপুনি আই জি টিভিটো আপুনি লাইভ আহক, আৰু কেতিয়াবা মেইন ইনষ্টাগ্ৰাম একাউণ্টত আপুনি লাইভ আহক। গতিকে তেনেকৈ আপুনি আপোনাৰ ফলোৱাৰ্ছ বঢ়াব পাৰিব। এতিয়া আহিছোঁ ছেকেণ্ড পইণ্টলৈ। ছেকেণ্ড পইণ্টটো হৈছে আপুনি ৰিলছ ক'ত বনাব। বহুতে এতিয়াও গম নাপায় যে ৰিলছ ক'ত বনাব লাগে, ইনষ্টাগ্ৰামৰ কোনটো অপশ্যনত গৈ ৰিলছ বনাব লাগে। গতিকে মই মোৰ ছাইডৰ স্ক্ৰীণত দেখুৱাই আছোঁ আপোনালোকক যে ৰিলছ কোনটো অপশ্যনত গৈ বনাব লাগে আৰু তাৰ কাৰণে কি কৰিব লাগে। য়েছ, ফাৰ্ষ্ট আপুনি ৰিল অপশ্যনটোত যাব লাগিব। ৰিল অপশ্যনটোত গৈ বা নতুবা ছাইডত সৰু কেমেৰা এটা আছে, তাত অন কৰিব। অন কৰি আপোনাৰ যিকোনো ধৰণৰ ভিডিঅ' আপুনি কৰিব পাৰিব, আপলোড দিব পাৰিব। যদি আপোনাৰ ভইচত আপুনি কিবা ক্ৰিয়েট কৰে তেন্তে আপুনি আপলোড দিব পাৰিব। নতুবা আপুনি বেলেগৰ চাউণ্ডত যদি কৰিব বিচাৰে, মই স্ক্ৰীণত দেখাই আছোঁ, আপুনি সেইধৰণে কৰিব পাৰিব। ঠিক আছে। তো ইয়াত ফিল্টাৰ কেনেকৈ এপ্লাই কৰিব। আজিকালি ফিল্টাৰ সকলোৱে ইউজ কৰে, যিহেতু ভাল লাগে ফিল্টাৰ ইউজ কৰি। গতিকে সেইবাবে আৰু ছাইডতে আপোনাৰ ষ্টিকাৰৰ বাটন আছে, তাত ক্লিক কৰি আপুনি ফিল্টাৰ এড কৰিব পাৰিব। এতিয়া আহিছোঁ মষ্ট ইম্পৰ্টেণ্ট পইণ্ট, যিটো হৈছে মই কেনেকৈ নিজৰ ভইচ দি বেকগ্ৰাউণ্ড মিউজিক দিওঁ। আমি ইনষ্টাগ্ৰামত ছাৰ্চ কৰিলে, তাতে BGM বুলি আমি ছাৰ্চ কৰিলে বহুতকেইটা এনেকুৱা বেকগ্ৰাউণ্ড মিউজিক ওলাব, যিটো আপুনি বেকগ্ৰাউণ্ড মিউজিক হিচাপে এড কৰিব পাৰিব। আপুনি ভিডিঅ'টো ফাৰ্ষ্ট মোৰ নিচিনাকৈ ক্ৰিয়েট কৰি ল'ব। মই যিদৰে ছাইডৰ স্ক্ৰীণত দেখাইছোঁ, মোৰ নিচিনাকৈ ক্ৰিয়েট কৰি ল'ব। তাৰপাছত সেইটো ছেভ মুডত গৈ নেক্সট মুডত গৈ আপুনি তাত নিজৰ চাউণ্ড দিব পাৰিব। যিখিনি আপোনাৰ বেকগ্ৰাউণ্ড চাউণ্ড আছে, সেই নইজখিনি আপুনি আঁতৰাই নিজৰ চাউণ্ড তাত এড কৰিব পাৰিব। তাত ৰেকৰ্ডিং মুড আছে, তাত আপুনি ধুনীয়াকৈ এড কৰি ল'ব। এড কৰাৰ পাছত আপুনি BGM ছাৰ্চ কৰি, চাউণ্ডত গৈ BGM ছাৰ্চ কৰি তাতে আপুনি চাউণ্ডটো তাত আপোনাৰ ভলিউম 100লৈকে আছে, আপোনাক যিমানটো লাগে আপুনি সিমানটো কৰিব পাৰিব। তাতে কৰি বাছ ইজি। এনেকৈ আপুনি আপোনাৰ ৰিলছ ভিডিঅ' বনাব পাৰিব, যিদৰে মই বনাওঁ, যিদৰে মই এডিট কৰোঁ। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। ভিডিঅ'টো বেছি দীঘলীয়া মই নকৰিলোঁ, কাৰণ বৰো হ'ব পাৰে বেছি দীঘলীয়া চাই। গতিকে যদি আপুনি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। মই আৰু বহুত ইম্পৰ্টেণ্ট ইনষ্টাগ্ৰামৰ কিছুমান
ফিচাৰ্ছৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ফিচাৰ্ছ যিখিনি মই জানো আপোনালোককো মই সেইখিনি জনাম গতিকে যদি আপুনি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি মই নেক্সট ভিডিঅ' কিহৰ ওপৰত বনাম আপুনি সেইটোও জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মোৰ যিকোনো ধৰণৰ ভিডিঅ' আটাইতকৈ প্ৰথমে আপুনি পায় থেংক ইউ